বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেচনৰ লাডু অতি সহজতে আপুনি ঘৰতে মাত্ৰ 20 মিনিট মান 15-20 মিনিট সময়ৰ ভিতৰতে প্ৰস্তুত কৰিব পাৰে বেচনৰ লাডু খাবলৈ অতি সোৱাদযুক্ত হয় আৰু অতি সহজতে প্ৰস্তুত কৰিব পাৰি আহকচোন চাওঁ মই কিদৰে বেচনৰ লাডুখিনি প্ৰস্তুত কৰিছোঁ বেচনৰ লাডু প্ৰস্তুত কৰিবৰ বাবে মই এটা বাটিত এবাটি বেচন লৈছোঁ সেই একে জোখৰ বাটিতে এবাটি গাখীৰ লৈছোঁ আৰু আধা বাটি চেনি লৈছোঁ মাত্ৰ তিনিটা সামগ্ৰীৰে মই বেচনৰ লাডু প্ৰস্তুত কৰিম আহকচোন চাওঁ মই কিদৰে বেচনৰ লাডুখিনি প্ৰস্তুত কৰিছোঁ প্ৰথমে মই এখন কেৰাহী লৈছোঁ শুকান কেৰাহী তাত একো দিয়া নাই শুকান কেৰাহীখনত মই বেচনখিনি অকমান লৰাই ল'ম প্ৰায় 2 মিনিট মান সময় মই বেচনখিনি লৰাই ল'ম মই বেচনখিনি দিওঁতে কিন্তু তাৰ লগত একো দিয়া নাই ঘি বাটাৰ একোৱে দিয়া নাই খুদা গৰম কেৰাহী এখনত মই মাত্ৰ 2 মিনিট মান সময় বেচনখিনি লৰাই ল'ম বেচনৰ লাডু প্ৰস্তুত কৰোঁতে বেচনখিনি লৰাই নললেও হয় কিন্তু লৰাই ল'লে বেছি টেষ্টি হয় সেইকাৰণে মই খুদা কেৰাহী এখনত বেচনখিনি অকমান লৰাই লৈছোঁ প্ৰায় 2 মিনিট মান সময় বেচনখিনি মই 1 মিনিট মান সময় লৰাই লোৱাৰ পিছত অলপমান এনেকৈ বাবুল চুঠাৰ নিচিনা হৈছে তেতিয়া আমি গেছটো বন্ধ কৰি দিম জানিম আমাৰ বেচনখিনি হৈ গৈছে আৰু বেচনৰখিনি পৰা এটা সুন্দৰ গোন্ধ ওলাই আহিব তেতিয়া মই গেছটো বন্ধ কৰি এইখিনি ঠাণ্ডা হ'বৰ বাবে এখন প্লেটত কাঢ়ি ৰাখি দিম বেচনখিনি এনেকৈ এখন প্লেটত অকমান ঠাণ্ডা হ'বলৈ মেলি দিম আৰু এতিয়া মই গাখীৰখিনি এখন কেৰাহীত গৰম কৰি ল'ম এতিয়া মই এখন কেৰাহী লৈছোঁ ইয়াত মই এচামুচ ঘি দিম মই এচামুচ ঘি ইয়াত গৰু ঘি দি দিছোঁ ঘিখিনি ভালদৰে ইয়াত গলি যাবলৈ দিম প্ৰায় গলি গৈছে এতিয়া মই ইয়াত গাখীৰখিনি এড কৰি দিম এতিয়া মই গাখীৰখিনি ইয়াত এড কৰি দিম গাখীৰখিনি ইয়াত এড কৰি পেলাই অলপ ভালদৰে গাখীৰখিনি উতল অহালৈকে মই লৰাই থাকিম মই গৰু গাখীৰেই ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত গৰু গাখীৰ নাথাকিলে পাউডাৰ মিল্কো গুলি ল'ব পাৰে বা আমুল তাজাও ল'ব পাৰে ইয়াত গাখীৰৰ বেছি প্ৰয়োজন নহয় মাত্ৰ 1 কাপ মান গাখীৰ হ'লেই হয় কোনোৱে গাখীৰ নিদিয়াকৈ ঘি আৰু বেচন লৈ পেলাই বনায় তেতিয়াও টেষ্টি হয় কিন্তু গাখীৰ দিলে ই অতি কোমল মুলায়ম আৰু বেছি টেষ্টি হয় সেইকাৰণে মই গাখীৰখিনি ভালদৰে উতলাই লৈছোঁ যেহেতু গাখীৰখিনি কম সোনকালে উতল আহিছেই চাওকচোন গাখীৰত উতল আহিছেই গাখীৰখিনি উতল অহাৰ পিছত আমি চেনিখিনি ইয়াত দি দিম চেনিখিনি দি ভালদৰে গাখীৰৰ লগত মিলাই দিম চেনিখিনি লো ফ্লেমত প্ৰায় 2 মিনিট মান সময় ভালদৰে মিলি নোযোৱালৈকে আমি লৰাই থাকিম গাখীৰখিনিৰ ৰংটো অকমান বেলেগ নোহোৱালৈকে আমি গাখীৰখিনি লো ফ্লেমত পগাই থাকিম গাখীৰত যদি অকমান হালধীয়া নিচিনা ৰং এটা যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আমি গাখীৰখিনি লো ফ্লেমত এনেদৰে পগাই থাকিম গাখীৰখিনি এনেদৰে পগাই থাকোঁতে আপোনালোকে যদি ইচ্ছা কৰে লং আৰু ইলাচি দিব পাৰে মই ইলাচিৰ গোন্ধ বৰ ভাল পাওঁ সেইকাৰণে মই ইয়াত 4টা পিচি লোৱা ইলাচি আৰু 2টা লং গাখীৰখিনি উতলাই থাকোঁতে দি দিম এটা অপচনেল হয় আপোনালোকে যদি ভাল নাপায় তেতিয়া নিদিব মই ইলাচিৰ গোন্ধ ভাল পাওঁ কাৰণে দিছোঁ প্ৰায় 10 মিনিট মান সময় মই গাখীৰখিনি পগাই থকাৰ পিছত গাখীৰখিনি ডাঠ হৈ আহিছে সব গাখীৰখিনি ডাঠ হৈ আহিছে আৰু তাৰ ৰংটো সলনি হৈ গৈছে প্ৰায় হালধীয়া
মানে ক্ৰিমি কালাৰ এটা আহি গৈছে এতিয়া আমি ইয়াত বেচনখিনি এড কৰিব পৰা হলো বেচনখিনি এড কৰোঁতে আপোনালোকে চাব আমি বেচনখিনি ভাজোতে কেতিয়াবা অকমান গোটা গোটা নিচিনা হৈ যাব পাৰে সেইকাৰণে বেচনখিনি চালি ল'ব মই এখন চালনী লৈছো চালনীত বেচনখিনি দি মই ভালদৰে প্ৰথমতে চালি ল'ম যাতে ইয়াত থকা হেৰিখিনি গুটিখিনি লাগি নাযায় বেচনখিনি চালি লোৱাৰ পিছত গুড়িখিনি তললে পৰি গ'ল আৰু ইয়াৰ ওপৰত সৰু সৰু গুটি কেইটামান থাকি গ'ল এই গুটিখিনি আমি ব্যৱহাৰ নকৰোঁ কাৰণ এইখিনি গোটা গোটা হৈ থাকিলে আমাৰ খাবলৈ ভাল নালাগিব কাৰণ এইখিনি মই বেলেগকৈ ৰাখি দিম এতিয়া আমাৰ গাখীৰখিনি সব পুৰা ডাঠ হৈ গৈছে একদম মলাই নিচিনা হৈ গৈছে এতিয়া আমি বেচনখিনি ইয়াত এড কৰি যাম কম কম পৰিমাণৰ বেচন দিম একেলগে গোটেই বেচনখিনি নিদিওঁ কাৰণ একেলগে গোটেই বেচনখিনি দিলে আমাৰ বেচন কম বেছি হ'ব পাৰে মানে কম কম পৰিমাণৰ বেচন ইয়াত মিক্স কৰি যাম বেচন এনেকৈ অলপমান দি ভালদৰে লৰাই পেলাই ইয়াত মিলাই ল'ম বেচনখিনি গাখীৰত দিয়াৰ পিছত আমাৰ পেষ্টটো প্ৰায় প্ৰস্তুত হৈ গৈছে চাওক হয় ইয়াৰ থিকনেছটো একদম সঠিক আছে ইয়াৰ পানী পানী নিচিনা হ'ব নালাগে অকমান যদি আপুনি পনীয়া নিচিনা দেখে তেতিয়া গেছত আৰু অকণ গৰম কৰি দিব মোৰ এইখিনি প্ৰায় হৈছে মই এইখিনি ঠাণ্ডা হ'বৰ বাবে এখনত প্লেটত কাঢ়ি পেলাই ৰাখি দিম কাৰণ এতিয়া বহুত গৰম হৈ আছে আমি গাখীৰখিনিও বহুত উতলাইছিলোঁ সেইকাৰণে এইখিনি হাতেৰে চুব পৰা হোৱালৈকে মই এখন প্লেটত কাঢ়ি পেলাই ৰাখি দিম এতিয়া মই এখন প্লেটত অকমান ঘি এনেকৈ মাজি লৈছোঁ ঘিখিনি মাজি লৈ পেলাই এতিয়া মই বেচনৰ কলেপটো ইয়ালৈ কাঢ়ি ল'ম আপুনি কেৰাহীতে ঠাণ্ডা হ'বলৈ কেতিয়াও থৈ নিদিব কাৰণ কেৰাহীখন বহুত গৰম হৈ থাকে সেইকাৰণে তলফালৰ পৰা ৰেই যাব পাৰে এইখিনি কাঢ়ি পেলাই এখন প্লেটত ৰাখি দিব বেচনৰ কলেপটো মই প্ৰায় 5-10 মিনিট সময় ঠাণ্ডা হ'বৰ বাবে ৰুম টেম্পাৰেচাৰত ৰাখি থ'ম মই ইয়াত ফ্ৰিজত নথওঁ ফ্ৰিজত থ'লে ই সোনকালে টান হৈ যাব আৰু লাডু বান্ধিবৰ বাবে দিগদাৰ হ'ব আপোনালোকেও ফ্ৰিজত নথ'ব এইখিনি ৰুম টেম্পাৰেচাৰতে 5-10 মিনিট ঠাণ্ডা হ'বৰ বাবে থৈ দিব এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈছে এতিয়া আপোনালোকে হাতখন ঘিৰে গ্লিজ কৰি ল'ব তাৰপিছত এইখিনি ভালদৰে মঠি ল'ব অকমান সময় প্ৰায় 1 মিনিট 1.5 মিনিটমান সময় এইখিনি ভালদৰে মঠি ল'ব প্ৰায় আটা মঠাৰ নিচিনাকৈ মঠি ল'ব তেতিয়া ইয়াত বৰ ধুনীয়া হ'ব খাবলৈ কমকৈ মঠিলে এই অলপ বালি বালি নিচিনা হৈ থাকিব পাৰে সেইকাৰণে অকমান বেছিকৈ মঠি ল'ব এইখিনি মই এখন প্লেটত সৰু সৰুকৈ দুটামান কাজু কাটি লৈছোঁ আপোনালোকে কাজুৰ ঠাইত খিচমিচ বা পিস্তাও ইউজ কৰিব পাৰে মই এইখিনি মঠিলোঁ একদম দেখিবলৈ আমি আটা মঠি থ'লে যেনেকুৱা হয় তেনেকুৱা হ'ব হৈছে আপোনালোকে নিজৰ সাইজ অনুসৰি লাডুটো বনাই যাব পাৰিব কাজু বা পিস্তা এইখিনি অকল ডেকোৰেশ্যনৰ বাবেহে ইয়াত কোনো ধৰণৰ সোৱাদৰ পৰিৱৰ্তন নহয় এনেধৰণে আপোনালোকে লাডুখিনি বনাই যাব মই এনেধৰণে লাডুখিনি বনাই যাম একদম খাবলৈ কোমল আৰু সোৱাদযুক্ত হয় ই খাবলৈ দোকানত কিনা বেচন বৰফিতকৈও বেছি টেষ্টি হয় আপোনালোকে এনেদৰে ঘৰতে বনাই খাবচোন এটা অতি সোৱাদযুক্ত হয় মোৰ লাডুখিনি প্ৰস্তুত হৈ গৈছে মই এতিয়া লাডুখিনিৰ ওপৰত ডেকোৰেশ্যনৰ বাবে অকমান কাজু দি গৈছোঁ আপোনালোকে কাজুৰ ঠাইত খিচমিচ বা পিস্তা বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰে ই দেখিবলৈ ধুনীয়া কৰে আৰু একদম দোকানৰ লাডুৰ নিচিনা হয় কাৰণ এই টেষ্টত কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন সাধন নকৰে সব মোৰ লাডুখিনি প্ৰস্তুত হৈ গৈছে
এনেদৰে আপোনালোকে ঘৰতে অতি সহজতেই বেচনৰ লাডু প্ৰস্তুত কৰিব পাৰে ইয়াত বেছি বস্তুৰ প্ৰয়োজন নহয় মাত্ৰ 1 কাপ বেচন আৰু এগিলাচ গাখীৰে মই বেচনৰ লাডু প্ৰস্তুত কৰিলোঁ অতি কোমল হয় খাবলৈ অতি সোৱাদযুক্ত হয় আপোনালোকেও এনেদৰে ঘৰতে প্ৰস্তুত কৰি লাডু খাই চাবচোন কেনে পায় আৰু মোক জনাবলৈ নাপাহৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ বা প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ